আসসালামুআলাইকুম ওয়া বারাকাতুহু। হাই ইমরান, আপোনালোকে কেনে আছে? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে। এতিয়া বহুত দিন মূৰত আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাওঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টত এইটো লগাওঁ হেলমেটত। এনেকৈ দিব লাগিব। তুমি কি দেখা পড়িলে উঠো এ ভাঙি ফেলবি। চাম এতিয়া ব্লগ কেনেকুৱা বনায় আপোনালোকে চাব। এইটো হেলমেটৰ লগত কেনেকুৱা কৰি ফিটিং কৰিব। কেমেৰাটো এইফালে লৈ যা। বিৰাট নাই কেইটা হৈ গ'ল। এইটো দিম। আমাৰ বুল্লুট বজাৰ সন্মুখত বুল্লুট বজাৰ দেখা পাইছে। এইটো আমাৰ বুল্লুট বজাৰ হয়, কামৰূপ জিলা হাজো সমষ্টি। এয়া নদীৰ অৱস্থা চাওক, কি ভয়ংকৰ নদীৰ অৱস্থা। কেইদিনমান ধৰি নেৰানেপেৰা বৰষুণ হৈ আছে। যোৱা বছৰৰ দৰে এইবাৰেই কিজানি ডাঙৰ বানপানী হ'ব পাৰে। বহুত অসুবিধা হয় ডাঙৰ বানপানী হ'লে। আমাৰ অসমৰ এইটোৱে সমস্যা, সকলোতকৈ ডাঙৰ সমস্যা এইটোৱে বানপানীৰ সমস্যা, নিবনুৱাৰ সমস্যা। আমাৰ বুল্লুট বজাৰ। আজি বুধবাৰ নেকি? হা আজি বুধবাৰ? অঁ আজি বজাৰ। আমাৰ বুল্লুট বজাৰত বুধবাৰকৈ সাপ্তাহিক বজাৰ হয়। তো ভিডিঅ' ইমানলৈ শেষ কৰিলোঁ। ভিডিঅ' কেনে হ'ল? ভিডিঅ' যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। খুদা হাফিজ, আল্লাহ হাফিজ। গাড়ীটো বেক কৰোঁ।
নাই নাজানে গাড়ীত তেল নাই তেল ভৰাব লাগিব